নমস্কাৰ প্ৰিয় দৰ্শক, আহকচোন আজি আমি অসমীয়া থলুৱা মাছবিলাকৰ নামবিলাকৰ বিষয়ে জানো। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখা পাইছে মাছৰ উজান উঠা এটি দৃশ্য, য'ত ৰং বিৰঙী থলুৱা মাছবোৰে খলখলাই আছে। আহকচোন এতিয়া আমি অসমীয়া থলুৱা মাছবিলাকৰ নামবিলাকৰ বিষয়ে জানো। হাড়ভাগি, বটিয়া, লাওপুঠি, মিছা মাছ, কান্ধুলি, ৰান্ধনি, মিৰিকা, কুঢ়ি, দৰিকণা, কৰোটি, মালি, নাদনি, ভাঙন, তোৰা, পুঠি, শিঙৰা, ককিলা, কাৱৈ, মাগুৰ, শিঙি, বৰালি, খলিহনা, ভেচেলি, মোৱা, চেলকণা, বৰিয়লা বা বৰলীয়া, আৰি, গাগল, শ'ল, চন্দা, চেং বা চেঙা, গৰৈ, কৰোটি, কলীয়াজৰা, শাল, তেলপিয়া, মালি, পিঠিয়া, কাজলী পাভ, নাদনি, শিলঘৰীয়া, পাতিমুতুৰা, নেৰিয়া, গেটগেটি, গংগাটোপ। আৰু এই মাছটোৰ নাম আপোনালোকে কমেণ্ট বক্সত লিখিবচোন। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।